তই এগুলা কি কৰি আছে, কি ড্ৰেছ পিন্ধি আছা? সৰস্বতী পূজাততো চবে গাৰ্লফ্ৰেণ্ডৰ হাতত ধৰি ঘূৰিব, মোৰ এতিয়া গাৰ্লফ্ৰেণ্ড নাই, সেইকাৰণে মই ভাবিছো কি বামুণৰ লগতে বহি থাকিম, সেইদিনা দিনটো সেনেকে খেদম আৰু। তহঁতৰে ভাল, তহঁতৰ গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড আছে, পুৰা ঘূৰিব পাৰা। তহঁতৰে ভাল, তহঁতৰ কথা ভাবিলে দুখে লাগে, বাইকৰ পিছত পুৰা চিয়ালৈ ঘূৰিবি। তই ঘূৰিবি নেকি সৰস্বতী পূজাত মোৰ লগত? আপোনালোকক ভিডিঅ' এটা দিবলৈ ওলাইছোঁ। ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বটনটো তলত দেখুৱাই দিছোঁ, ছাবস্ক্ৰাইব কৰি দিব আৰু অল পেজটো তলত দেখুৱাই দিছোঁ, অন কৰি দিব। গম পাইছা নাই? বাহিৰ ওলাই থাকিব নালাগে, ঘৰৰ ভিতৰত সোমাই থাকিবি। তই চুপ থাকে, মোৰ কাম আছে, মই যাবই লাগিব। জানো কি কাম আছে এইটো? মোৰ গাৰ্লফ্ৰেণ্ডে মোক ডেইৰী মিল্ক খুজিছিল, যদি সময় দিব নোৱাৰো আমাৰ দুটাৰ ব্ৰেকআপ হৈ যাব। তই বাদ দি তোৰ গাৰ্লফ্ৰেণ্ড কৰোণাতকে ডাঙৰ বেছি গাৰ্লফ্ৰেণ্ড নহয়। এই বুঢ়া তই চুপ থাকে, তোৰ গাত চাত ধৰি তই বুঢ়া হৈ গৈছা, আৰু এতিয়া আমি চেঙৰা হৈছো, এতিয়া আমাৰ এইগিলাকৰে দিন, গতিকে তই একো নাজানা, তই এতিয়া মনে চালা এটা গোটেই এবাৰ খখ মাৰি আছে। চালা মই আজি ঘৰত কাজিয়ালৈকে ভাত পানী খাব পৰা নাই, সিহঁতৰ টিফিনটোকে খাওঁ ৰ। টিফিনটো দি মোক দি বুলি কৈছে নে? বেজাই ভাল লাগছি। ময়ে বনাইছো এইটো, সেইকাৰণে খাই ভাল লাগছি। আপোনালোকে এইটো চিটি দিলে, আপোনালোকে আঞ্জাত দিলে সানৰাইজাৰ চাহি গৰম মছলা, এইটোত জলকীয়া গুড়াও আছে, ইমান বেছি নেটবি নহ'লে হাগিলি কুটিব। चाउमीन पकौड़ा एगिलाक লৈ আহন কালে লৈ আ। तो मेरे प्यारे दोस्तों वीडियो अच्छा लगा तो लाइक करो, कमेंट करो और লগতে নতুনকে যদি দেখতা হে তেনেহলে চ্যানেলটো সাবস্ক্রাইব করো। महाराज की जय हो, जय हो। ভোগ দেন দে নমো। আরে সবে অলপ নাচবা লাগে, নাচো। এই পাটি বসা কি করে এ পটকে গেলে গমে না পালো। এই মহলত যোনে পাৰি দুৰ্গন্ধ বিয়পাব তাৰ টিকাত জলকীয়া হানা হ'ব। সেই গতিকে যাতে আৰু ইয়াতে কোনেও পাতাপাতি নকৰে। মহাৰাজ মই পাতা নাই, মুটাহে গেলে মুঠব পাৰি, একো কথা নাই ৰ। ভিতর গাঁৱৰ 2 নম্বৰী দাদা লগত থাকে